গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰোঁ চবৰে ভাল। আজি হৈছে 21 জুন। কালি হৈছিলে 20 জুন, সেইটো কাৰণেহে আজি 21 জুন দেই। চ' আজি আছে ৱৰ্ল্ড য়োগা ডে' আৰু প্ৰতি বছৰৰ দৰে এই বছৰো য়োগা পালন কৰিবলৈ আমি গৈ আছোঁ। আজি শিবিৰটো হৈছে হেৰিয়ত আছে, মানৱ কল্যাণ ভৱন। চ' এতিয়া মই তাত গৈ আছোঁ আৰু বাকী লগৰবোৰ তাত আছেগৈ, পালেগৈ, কিছুমান গৈ আছে কিছুমান। চ' তাত গৈ লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকক আৰু বাই দ্য ৱে গুড মৰ্ণিং। এতিয়া মানৱ কল্যাণ ভৱন পালোহি আমি। এইটো আমি ফাৰ্ষ্ট নেকি? কাকো মানুহ দেখা নাই যে, অকল আৰ্মিকেইটা আছে। আমাৰ সকলোৰে কাৰণে য়োগা মেট আনি থোৱা হৈছে। এইখিনি ঘৰলৈ লৈ যাবলৈ দিব বোলে, থয়গৈ ঘৰলৈ লৈ যাব দিব। আৰু এইফালে আৰ্মিখিনিৰ ফটোশ্বুট চলি আছে, ফটো মাৰি আছে। এইখন বিনা হাঁহি ফটো, এইখন হাঁহিৰ ফটো, এইখন চেলফি, এইখন ষ্টেজৰ ওপৰত লেকচাৰ মাৰিলোঁ নেতাৰ দৰে। আজি আমি এই বিশেষ দিন আজি হৈছে 21 জুন, য়োগা ডে'। আধা ঘণ্টামান ৰখাৰ পিছত এজন দুজনকৈ গোটেই হলটো ভৰিবলৈ আৰম্ভ কৰিছে লাহেকৈ। সকলোৱে নিজৰ নিজৰ কাৰণে এখন এখন মেট লৈ ল'লে। মেট নিজে অনা নাই, ইয়াত গোটাই থৈ দিয়া আছিলে, নিজে নিজে লৈ ল'লে। আমি নলওঁ কাৰণ আমি নিজে এখন ঘৰৰ পৰা লৈ আনিছিলোঁ, মোৰ লগৰটো আৰু মই। চ' বাকীবোৰে নিজৰ নিজৰ কাৰণে লৈ ল'লে আৰু লগতে এটা স্পৰ্টিং দিয়া হৈছে য়োগা ডে'ৰ কাৰণে। ইয়াত বেলেগ বেলেগ প্ৰতিষ্ঠানৰ পৰা বিভিন্ন ধৰণৰ অংশগ্ৰহণকাৰী আহিছে। কিছুমান স্পৰ্টছ ফালৰ পৰা, কিছুমান আৰ্মি ফালৰ পৰা, কিছুমান স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে আহিছে। সকলোৱে আমি একলগ হৈ বিশ্ব য়োগা দিৱস পালন কৰিবলৈ ইয়াত হাজিৰ হৈছোঁহি। আৰু এতিয়া সকলোকে এটি স্পৰ্টিং দিয়া হৈছে। নিজে স্পৰ্টিং এটা উঠাই ল'লোঁ, নহ'লে মেটখন যেনেকৈ নাপালোঁ সেনেকৈ স্পৰ্টিংটো নাপাম। সেইটো কাৰণে নিজে এটা স্পৰ্টিং এটা লৈ ল'লোঁ, দুখন চাইজৰ হ'লোঁ। বেয়া লগা নাই স্পৰ্টিংটো। এইফালে আমাৰ শিক্ষাৰ্থীসকলেও পাই গ'লহি স্কুলৰ পৰা টিচাৰৰ লগত। আকৌ এখন টাইম পাছ চেলফি। আৰম্ভ গামোচা পিন্ধোৱা পৰ্ব, সকলো অনুষ্ঠানৰ দৰে ইয়াতো। অৱশেষত আৰম্ভ হৈছে আমাৰ য়োগা।
বহুত সুবিধা পালোঁ। কমাৰ্চ কলেজত আমি সকলোৱে য়োগা কৰিলোঁ। তাৰপিছত ব্ৰেকফাষ্ট দিছিলে, ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত ইয়াতে আমি কৰিছিলোঁ য়োগা। বাই বাই।